মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10 অনুশীলনী 8.2 গতিকে চোৱা এক নম্বৰত কি আছে এক নম্বৰত দিয়া আছে তলত দিয়াবিলাকৰ মান উলিওৱা এক নম্বৰত আছে sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী এইকেইটা আছে গতিকে এনেকুৱা অংক কৰিবলৈ গ'লে তোমালোকে এই টেবুলখন মনত ৰাখিব লাগিব তালিকা 8.1 এইকেইটা মান মনত ৰাখিব লাগিব sin 0 ডিগ্ৰী মান হল 0 sin 30 ডিগ্ৰী মান হল 1/2 এনেকৈ যিকেইটা মান আছে এইকেইটা তোমালোকে মুখস্থ কৰিব লাগিব গতিকে আহা আমি অনুশীলনীৰ গণিত কেইটা চাওঁ গতিকে sin 60 ডিগ্ৰী মান আমি কিমান পাওঁ 1/3/2 পূৰণ cos 30 ডিগ্ৰী মান কিমান পাওঁ √3/2 প্লাস sin 30 ডিগ্ৰী মান কিমান পাওঁ sin 30 ডিগ্ৰী মান হল 1/2 sin 30 ডিগ্ৰী মান cos 60 ডিগ্ৰী মান কিমান পাওঁ আমি cos 60 ডিগ্ৰী মান হল 1/2 এইখিনি পাওঁ গতিকে তলত হ'ব 4 2 2 4 আৰু √3 * √3 গতিকে √3 স্কয়ার হয় গতিকে স্কয়ার আৰু √, কাটাকাটি গ'লে কিমান থাকিব 3 হ'ব প্লাস ঠিক তেনেকৈ 2 3 4 ওপৰত হল 1 * 1 লসাগু ল'লে লসাগু 4 হ'ব ওপৰত 3 প্লাস 1 হ'ব গতিকে 3 প্লাস 1 4 তলত 4 তাৰে 4 মাজত কেইবাৰ যায় একবাৰ যায় গতিকে এটাৰ আনসার হ'ব 1 2 নম্বৰত দিয়া আছে 2 tan স্কয়ার 45 ডিগ্ৰী প্লাস cos স্কয়ার 30 ডিগ্ৰী মাইনাস sin স্কয়ার 60 ডিগ্ৰী এতিয়া আমি মানকেইটা বহাই দিম 2 * tan 45 ডিগ্ৰী মান কিমান আছিল 1 আছিল স্কয়ার আছে আমি স্কয়ার দি দিলো প্লাস cos 30 ডিগ্ৰী মান কিমান আছিল cos 30 ডিগ্ৰী মান হল √3/2 স্কয়ার আছে আমি স্কয়ার দি দিলো মাইনাস sin 60 ডিগ্ৰী মান কিমান sin 60 ডিগ্ৰী মান হল √3/2 হোল স্কয়ার আছে আমি হোল স্কয়ার দি দিলো এতিয়া চা √3/2 স্কয়ার মাইনাস √3/2 স্কয়ার এতিয়া এটোৰ পৰা এটো আমি কাটাকাটি কৰিব পাৰো থাকিল কি 2 * 1 স্কয়ার মানে 1 তে 1 * 1 কিমান হয় 2 এটোৰ आंसर হ'ব 2 3 নম্বৰলৈ 3 নম্বৰত আছে cos 45 ডিগ্ৰী divided by sec 30 ডিগ্ৰী plus cosec 30 ডিগ্ৰী তে মানকেইটা আমি বহাই দিম ফার্স্ট টাইম cos 45 ডিগ্ৰী মান কিমান আছিল 1/√2 এটো আছিল cos 45 ডিগ্ৰী sec 30 ডিগ্ৰী মান কিমান sec 30 ডিগ্ৰী মান আছিল 2/√, কিমান √3 প্লাস আছে প্লাস চিন দিলো cosec 30 ডিগ্ৰী মান কিমান 2 গতিকে এইখিনি আছিল এতিয়া চোৱা আমি ওপৰত যেনেকৈ আছে আমি তেনেকৈ লিখিলো এতিয়া তলত আমি লসাগু ল'ম লসাগু ল'লে কি হ'ব √3 2 প্লাস 2 √3 হ'ব এইখিনি হ'ব এতিয়া এইখিনিৰ লগত এইখিনি কি আছে হৰণ হিচাপে আছে আমি যদি এনেকৈ পূৰণ হিচাপে লিখো কি হয় তলৰখিনি আমি উল্টাই দিব লাগে গতিকে আমি ডাইৰেক্ট পূৰণ হিচাপে লিখিম যে 1/√2 পূৰণ √3 টো ওপৰত যাব √3 ওপৰত দিলো তলত থাকিব 2 প্লাস 2 √3 এইখিনি হ'ব এতিয়া পূৰণ হিচাপে আছে মানে ওপৰে ওপৰে আমি পূৰণ কৰিম 1 * √3 হ'ব এইটো √2 * 2 কিমান হ'ব 2 √2 হ'ব প্লাস 2 2 আৰু 3 আছে গতিকে 2 আৰু 3 পূৰণ কৰিলে কিমান হয় 6 হয় গতিকে 2 √6 এইখিনি হল এতিয়া আমি এটো কি কৰিম হৰটো আমি পৰিমেয় কৰিব লাগিব গতিকে পৰিমেয় কৰিব গ'লে তোমালোকে আগতে নিয়ম পাইছা পৰিমেয় কৰাৰ সূত্ৰ কি আছিল ওপৰত 2 এনেকৈ ৰাখিব লাগে এটা আমি সেম লিখিলো আগতে 2 √2
প্লাছ 2 ৰুট অভাৰ 6 ইয়াতে এই দুটাৰ মাজত এইটো প্লাছ হৈ আছে আমি এইটোৱে লিখিম কিন্তু এইটো মাইনাছ লিখিম মাইনাছ লিখিলে কি হ'ব এনেকৈ ব্ৰেকেটৰ ভিতৰত ৰাখিলোঁ এইটো মাইনাছত লিখিম যে 2 ৰুট অভাৰ 2 মাইনাছ 2 ৰুট অভাৰ 6 আমি এনেকৈ লিখিম চোৱা আমি তলত যেহেতু এইখিনি আমি বেছিকৈ লিখিলোঁ গতিকে ওপৰতো এইটো চেম লিখিব লাগিব যে 2 ৰুট অভাৰ 2 মাইনাছ 2 ৰুট অভাৰ 6 এনেকৈ আমি আমাৰ পৰিমেয় কৰাৰ নিয়ম আছিল এতিয়া চোৱা এইটো a প্লাছ b a মাইনাছ b সূত্ৰত পৰিছে গতিকে a প্লাছ b ইনটু a মাইনাছ b আমি কি লিখিব পাৰোঁ a স্কোয়াৰ এর মান ইয়াতে কি আছে 2 ৰুট অভাৰ 2 a স্কোয়াৰ প্লাছ মাইনাছ ইয়াতে মাইনাছ আছে মানে মাইনাছ দিব লাগিব মাইনাছ বি স্কোয়াৰৰ মান কিমান আছে 2 ৰুট অভাৰ 6 এইটো হ'ল বি স্কোয়াৰ হ'ল আৰু ওপৰত আমি এইখিনি ব্ৰেকেটৰ কামখিনি কৰি দিওঁ এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব 2 ৰুট অভাৰ 6 মাইনাছ 2 ৰুট অভাৰ 3 6 গুণ 18 আমি এনেকৈ লিখিব পাৰোঁ এতিয়া চোৱা এইটো স্কোয়াৰ উঠাই গ'লে কি হ'ব 2 2 গুণ 4 পূৰণ ৰুট অভাৰ লগত স্কোয়াৰ কাটি কাটি যাব থাকিব 2 মাইনাছ 4 স্কোয়াৰ লগত স্কোয়াৰ কাটি কাটি যাব থাকিব কিমান 6 এইখিনি হ'ব তলত আৰু ওপৰত হ'ব 2 ৰুট অভাৰ 6 মাইনাছ 2 আমি 18 কেনেকৈ লিখিব পাৰোঁ 3 ইনটু 3 ইনটু 2 এনেকৈ লিখিব পাৰোঁ এনেকৈ লিখিলোঁ এতিয়া আমি এইফালে কৰি দিছোঁ বাকীখিনি চোৱা সমান কিমান হ'ব 2 ৰুট অভাৰ 6 মাইনাছ ইয়াৰ পৰা 3 দুটাৰ পৰা এটা আমি ওলাই আনিব পাৰিম গতিকে 2 ইনটু 3 এটা আনিলোঁ থাকিল কি ৰুট অভাৰ 2 থাকিল এনেকৈ তলত হ'ল 8 মাইনাছ কিমান 24 এইখিনি হ'ব এতিয়া আমি 2টো কমন ল'ব পাৰোঁ কমন ল'লোঁ থাকিল ইয়াতে মাইনাছ ৰুট অভাৰ 6 মাইনাছ 3 ৰুট অভাৰ 2 এইখিনি আমি ভিতৰত ৰাখিব লাগিব এতিয়া 18ৰ পৰা 24 মাইনাছ কৰিলে কিমান হয় মাইনাছ 16 হ'ব এতিয়া চোৱা তলত যেহেতু মাইনাছ আছে ইয়াতো আমি মাইনাছ কৰিম মাইনাছ 2 লিখিলোঁ এতিয়া মাইনাছ 2 কৰিলে এইটো প্লাছ হৈ যাব আৰু এইটো মাইনাছ হৈ যাব গতিকে আমি ইয়াতে কি কেনেকৈ লিখিব লাগিব যে 3 ৰুট অভাৰ 2 মাইনাছ ৰুট অভাৰ 6 এনেকৈ লিখিব লাগিব তলত থাকিব 16 এতিয়া 16 2ৰ মাজত ইয়াতে মাইনাছ এটা আছিল মাইনাছ মাইনাছ কি কাটা কাটি যাব 2 16ৰ মাজত কিমান বাৰ যায় 8 বাৰ যায় ওপৰত থাকিব 3 ৰুট অভাৰ 2 মাইনাছ 6 গতিকে এইখিনি হ'ব এইটোৰ এনচাৰ ইয়াতে কিন্তু ৰুট অভাৰ 6 এটা আহিব গতিকে এইটোৰ এনচাৰ হ'ব 3 ৰুট অভাৰ 2 মাইনাছ ৰুট অভাৰ 6/8 এইটো হ'ব এইটোৰ এনচাৰ এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনলৈ 4 নম্বৰত আছে sin 30 ডিগ্ৰী প্লাছ tan 45 ডিগ্ৰী মাইনাছ cosec 60 ডিগ্ৰী ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাছ cos 60 ডিগ্ৰী প্লাছ cot 45 ডিগ্ৰী এতিয়া আমি মানকেইটা বহাই দিম চিধা চিধি sin 30 ডিগ্ৰীৰ মান আছিল 1/2 sin 30 ডিগ্ৰী মান প্লাছ tan 45 ডিগ্ৰী মান কিমান আছিল 1 আছিল মাইনাছ cosec 60 ডিগ্ৰী মান আছিল 2 ৰুট অভাৰ 3 এইখিনি আছিল তলত sec 30 ডিগ্ৰী মান আছিল 2 ৰুট 3 প্লাছ cos 60 ডিগ্ৰী মান আছিল কিমান cos 60 ডিগ্ৰী মান আছিল 1/2 প্লাছ cot 45 ডিগ্ৰী মান আছিল 1 তো এইখিনি আমি মানকেইটা বহাই দিলোঁ এতিয়া আমি ওপৰৰখিনি আমি লসাগু ল'ম ফাৰ্ষ্ট টাইম ওপৰৰখিনি লসাগু ল'লে কিমান হ'ব 2 ৰুট 3 হ'ব এতিয়া 2 এইখিনিৰ মাজত কিমান বাৰ যায় ৰুট 3 বাৰ যায় ৰুট 3 ইনটু 1 কিমান হয় ৰুট 3 প্লাছ ইয়াতে হ'ব 2 ৰুট 3 মাইনাছ কিমান হ'ব 2 ইনটু 2 4 এইখিনি হ'ব ওপৰত
তলত হ'ব ঠিক তেনেকৈ আমি লসাগু ল'ম এইখিনি লসাগু হ'ব 2√3 √3 এইটোৰ মাজত কিমানবাৰ যায় 2বাৰ যায় 2 2 4 প্লাছ 2 এইখিনিৰ মাজত কিমানবাৰ যায় √3 বাৰ যায় √3 1 √3 হ'ব এতিয়া 1 এইটোৰ মাজত কেইবাৰ যায় এইখিনি যায় গতিকে 2√3 এইখিনি হ'ব এইখিনিৰ লগত আমাৰ হৰণ হিচাপে আছে আমি এতিয়া পূৰণ হিচাপে লিখিম ঠিক আছে ওপৰত হ'ল √3 প্লাছ 2√3 মাইনাছ 4 ডিভাইডেড বাই 2√3 ইনটু পূৰণ হিচাপে লিখিলে এইখিনি উল্টি যাব তাৰ মানে হ'ব কিমান হ'ব 2√3 4 প্লাছ √3 প্লাছ 2√3 এইখিনি হ'ব এতিয়া এইখিনি কাটাকাটি যাব কাটাকাটি গ'লে থাকিব কি ওপৰত থাকিব √3 প্লাছ 2√3 মাইনাছ 4 তলত হ'ব 4 প্লাছ √3 প্লাছ 2√3 এইখিনি হ'ব এতিয়া চোৱা ইয়াতে √3 এটা আছে ইয়াতে দুটা আছে গতিকে টোটেল কিমান হ'ব 4 প্লাছ 3টা হ'ব 3√3 এনেকৈ লিখিব পাৰোঁ ওপৰত ঠিক তেনেকৈ ইয়াতে √3 এটা আছে ইয়াতে দুটা আছে গতিকে √3 মাইনাছ 4 এইখিনি হ'ব এতিয়া আমি হৰটো আমি পৰিমেয় কৰিব লাগে পৰিমেয় কৰাৰ নিয়ম কি আছিলে 4 প্লাছ √3 ইয়াতে প্লাছ আছে আমি এটা মাইনাছ যোগ কৰিম 4 মাইনাছ 3√3 আমি এনেকৈ লিখিম ইয়াতে এইখিনি পূৰণ কৰিছোঁ মানে ওপৰতো এইখিনি পূৰণ কৰিব লাগিব তেনেহ'লে 3√3 মাইনাছ 4 আমি 4 মাইনাছ 3√3 এইখিনি পূৰণ কৰিব লাগিব গতিকে এতিয়া a প্লাছ b a মাইনাছ b এইটো সূত্ৰত পৰিছে গতিকে আমি এনেকৈ লিখিব পাৰোঁ a স্কোৱাৰ মানে 4 স্কোৱাৰ মাইনাছ b স্কোৱাৰ মানে 3√3 স্কোৱাৰ ওপৰত কি হ'ব আমি যদি এইটো ভাঙি দিওঁ ভাঙি দিলে কি হ'ব 3 4 গুণ 12 ইয়াতে লিখিছোঁ 12√3 আকৌ এইটোৰ লগত এইটো পূৰণ মাইনাছ 3 3 গুণ 9 আৰু ৰুট কাটাকাটি যাব 3 থাকিব 3 3 গুণ 9 9 3 গুণ 27 27 হ'ব ঠিক আছে এতিয়া আকৌ এটা মাইনাছ আহিব এতিয়া 4 4 গুণ 16 হ'ব আৰু 4 এইখিনি পূৰণ কৰিলে কিমান হয় মাইনাছ মাইনাছ প্লাছ হৈ যাব 12 আহিব √3 এইখিনি হ'ব এতিয়া ওপৰত কিমান হ'ব ওপৰত হ'ব 12 24 24√3 আৰু 27 আৰু 16 যোগ কৰিলে কিমান হয় 7 আৰু 6 যোগ কৰিলে 13 3 আৰু 2 3 কে 4 ইয়াতে এটা মাইনাছ 3 আহিব হ'ল এইখিনি আৰু তলত হ'ব 16 মাইনাছ 3 3 গুণ 9 9 ইনটু 3 এইখিনি হ'ব এতিয়া ওপৰত হ'ব 24√3 মাইনাছ 43 16ৰ পৰা 9 ইনটু 3 কিমান হ'ব 27 গতিকে 27ৰ পৰা 16 গ'লে কিমান হয় 11 হয় মাইনাছ 11 হ'ব গতিকে এইটো মাইনাছ যদি আমি নোহোৱা কৰিব যাওঁ তেনেহ'লে ওপৰত এটা যদি মাইনাছ দিওঁ তেনেহ'লে কি হ'ব 43 মাইনাছ 24√3 এইখিনি হ'ব তলত হ'ব মাইনাছ 11 এতিয়া মাইনাছ মাইনাছ কেঞ্চেল কৰিলে কিমান হ'ব 43 মাইনাছ 24√3/11 এইখিনি হ'ব আমাৰ এইটোৰ এনসাৰ এতিয়া আহিছোঁ আমি 5 নম্বৰ প্ৰশ্নটোলৈ 5 নম্বৰত এইখিনি আছে গতিকে সিধা সিধা আমি ফাৰ্ষ্ট টাইম মানকেইটা পাই দিম 5 আছে 5 লিখিলোঁ পূৰণ cos 60 ডিগ্ৰী মান কিমান আছিলে
1/2 1/2 হোল স্কয়ার আছে হোল স্কয়ার দিলো প্লাস 4 আছে 4 দিলো ইনটু sec 30 মান কিমান আছিল sec 30 মান হল 2√3 হোল স্কয়ার আছে হোল স্কয়ার দিলো এতিয়া tan 45 ডিগ্ৰী মান কিমান 1 স্কয়ার আছে স্কয়ার দিলো তলত sin স্কয়ার 30 ডিগ্ৰী আছে sin 30 ডিগ্ৰী মান কিমান জানো আমি sin 30 ডিগ্ৰী মান হল 1/2 স্কয়ার প্লাস cos 30 ডিগ্ৰী মান হল √3/2 হোল স্কয়ার আছে হোল স্কয়ার দিলো এতিয়া সোয়া আমি স্কয়াৰৰ কামখিনি কৰিলো 5 * 1/4 হ'ব প্লাস 4 * 4/3 হ'ব মাইনাস 1 তলত 1/4 প্লাস 3/4 এইখিনি হ'ব এতিয়া এটো হ'ব 5/4 প্লাস 4 4 গুণ 16/3 মাইনাস 1 হ'ব তলত হ'ব এটো যদি আমি লখা গলো 4/4 হ'ব তার মানে 1 হ'ব উপৰখিনি যদি আমি লখা গলো কিমান হ'ব 4 3 গুণ 12 4 12 মাজত 3 বাৰ যায় 3 5 গুণ 15 প্লাস 3 4 মাজত 12 মাজত 4 বাৰ যায় 4 16 গুণ কিমান হয় 64 মাইনাস 12 মাজত 1 12 বাৰ যায় 12 গুণ 12 ইয়াতে 12 হ'ব তলত হ'ব 4 4 মাজত কেইবাৰ যায় 1 বাৰ যায় গতিকে তলত হ'ব 1 এতে 1 আৰু মূল্য নাই গতিকে আমি কি লিখিব পাৰো ইয়াতে ওপৰত হ'ব 15 আৰু 64 কিমান হয় 4 আৰু 5 9 6 1 7 minus 12 divided by 12 then 9 79 ৰ পৰা 12 মাইনাস কৰিলে কিমান হয় 9 ৰ পৰা 2 গলে 7 হাতৰ পৰা 1 গলে 6 67 বাই তলত হ'ব 12 ঠিক এইটোৰ এনসার হ'ব